লিখা আছে যে কাৰ্বি আংলং 6th schedule area is a schedule tribal area বুলি লিখা আছে এইটোতো এটা মিনি কনস্টিটিউশন সেইকাৰণে কনস্টিটিউশন যিটো the word tribal area is sufficient to cover the whole thing that it is only for tribal people এইটোৰ কথা সেইকাৰণে ইলেকশনতো বা যি চাকৰি হওক যি হওক মাটি হওক যি হওক এইবোৰ সব ট্ৰাইবেল সকলহে পাব লাগে এইটো 6th schedule বনোৱা কাৰণ এইটোহে আৰু যদি এইটো নহয় তেতিয়ালে 6th schedule বনোৱা অৰ্থই নাই সেইকাৰণে আমি ডিমান্ড কৰিছো যে ইলেকশন মানে কাউন্সিলৰ ইলেকশন আমি এমএলএ আৰু এমপি কথা কোৱা নাই কাউন্সিলৰ ডিস্ট্ৰিক্ট কাউন্সিলৰ অট'নমাস কাউন্সিলৰ ইলেকশনটো মাত্ৰ ট্ৰাইবেল সকলে উঠিব পাৰিব লাগিব এইটোতো কনস্টিটিউশনতেই লিখা আছে সেইটো বুলি আমি কেছটো যুঁজিলো আৰু আজিলৈকে কাগজ পত্ৰ ডকুমেন্টছ আমি সব সাবমিট কৰিলে বুলি আমাৰ এডভোকেটে ক'লে আৰু নেক্সট ডে টু অক্টোবৰ 19 হে দিছে বুলি কৈছে আমি আশা কৰো অক্টোবৰ 19 হে শেষ কৰিব কিন্তু হেতু মই ক'ব নোৱাৰো কাৰণ কোন তাৰিখে শেষ হ'ব হেতুটো আমাৰ জাজৰ ওপৰতে নিৰ্ভৰ এই কিন্তু আমি ৰিকুৱেষ্ট কৰো সকলোকে যে আমাক সাপোৰ্ট কৰিব লাগে যদি আমি অৰ্ডাৰ যদি আমাৰ ফেভৰত যদি নহয় তেতিয়ালে 6th schedule ৰাখা আৰু ট্ৰাইবেল সকলৰ প্ৰটেকচন কেতিয়াও নহব সেইকাৰণে ট্ৰাইবেল প্ৰটেকচন আমাৰ প্ৰটেকচনৰ কাৰণে আমি এইটো কৰিছে আমি আমাৰ নিজৰ ৰাইটটো এক্সাৰসাইজ কৰাটো লোকৰ বিৰুদ্ধে বুলি আমি কোনোৱে ভাবিব নালাগে আমি লোকৰ বিৰুদ্ধে কৰা নাই আমি নিজৰ ৰাইটটো এক্সাৰসাইজ কৰিবলৈ কনস্টিটিউশনেল ৰাইটটো এক্সাৰসাইজ কৰিবলৈ কাৰণে এই কেছটো ফাইল কৰা হৈছে এইটোৱে কথা কি বোলে তেওঁলোকে একো সহায় কৰা নাই আমাৰ CMEM সকলে বা MLA MP সকলে এইটো একো সহায় কৰা নাই তেওঁলোকে এইটো আচৰিত কথা 6th scheduleৰ কাৰণেহে তেওঁলোকে MLA MP মিনিষ্টাৰ CMEM সব হৈছে কিন্তু 6th schedule ৰাখিবলৈ ষ্ট্ৰেংথেন কৰিবলৈ 6th schedule ইমপ্লিমেন্ট কৰিবলৈ তেওঁলোকে একো কৰা নাই এতিয়ালৈকে আৰু বেয়া বস্তুলে মই আহোঁ যেনেকৈ